আজি ব্লগটো আৰম্ভ কৰিছোঁ দেউতাৰ পৰা আৰু দেউতাই চিৰা জাৰি আছে আৰু দেউতাই সদায় মোক বহুত হেল্প কৰি দিয়ে আৰু সব ছোৱালীকে চাগে নিজৰ দেউতাকে যেতিয়া ছোৱালী ঘৰত আহি থাকেহি বহুত হেল্প কৰি দিয়ে চাগে আৰু মোৰ দেউতাইতো বহুত হেল্প কৰি দিয়ে আৰু আমাৰ ৰাগী কাপোৰ ধুই আছে চব আৰু ইউটিউবত বোলে এনেকৈ কাপোৰ ধোৱা দেখিলে সেইকাৰণে কিয় ধুই আছে মই মনে মনে ভিডিঅ' কৰিছোঁ সি গম নাপায় মই ৰেকৰ্ড কৰি আছোঁ বুলি সেইকাৰণে মই মানে মনে মনে ক'বলগীয়া হৈছে কি কৰিছা মই ভিডিঅ' কৰি আছোঁ ভাতৰ লগত আছে এইটো চন্দা মাছ স্পেচিয়েল আৰু মাছৰ টেঙা তিয়ঁহ চাটনি আৰু আমাৰ এটা চিকেন বনাই আছে চিকেন ফ্ৰাই স্পেচিয়েল আৰু আমাৰ ৰান্ধনীজনৰ মুখটো দেখাই দিছোঁ এয়া আমাৰ ৰান্ধনীয়ে আকৌ লাজ কৰিছে দেই মালিনী থান আহিলোঁ কিন্তু ইয়াতে মিনিষ্টাৰ আহিছে কিৰেণ ৰিজিজু সেইকাৰণে আমাক সোমাবলৈ নিদিলে সাধাৰণ মানুহৰ কিমান কষ্ট আৰু কৈছে যে 12টা বজাৰ পিছত আহক 1 ঘণ্টা আমি ক'ত ৰ'ম সেইকাৰণে অৰুণাচলৰ ফালে আলঙৰ ৰাস্তা এইটো দেখিছে লিকাবালি হৈছে অৰুণাচল আৰু অসমৰ বৰ্ডাৰ লাইন তাৰপৰা এইখিনি হৈছে আলঙৰ ৰাস্তা আৰু আলঙৰ ৰাস্তাতে অকণমান আমি ৰৈ আছোঁ আহি পেলাই আৰু এয়া মই অকণমান ভিউটো দেখাই দিছোঁ ৰাস্তাকেইটা দেখাই দিছোঁ ইমানেই ধুনীয়া নহয় আৰু আগত লেণ্ডশ্লাইড হৈ আছে সেইকাৰণে এইফালে যাবলৈ অলপ ভয় লাগিছে তথাপি আপোনালোকৰ ৰাস্তাটো ভালকৈ দেখাই দিছোঁ মই খুব ধুনীয়া আৰু বৰষুণ দি আছে চিপ বিৰাট ধুনীয়া লাগিছে দেউতাক মালিনী থান লৈ আহিছোঁ এইটো ক'বলৈ থাকিয়ে গৈছিলে মালিনী থান দেখাবলৈ লৈ আহিছিলোঁ দেউতাক আৰু আমি অকণমান আলঙৰ ফালে আহিছোঁ এইটো আলঙৰ ভিউ মানে ৰাস্তাটোৰ ভিউ হয় চাওকচোন অৰুণাচল ইমান ধুনীয়া নহয় সেইখন তলত একদম আমি পাহাৰৰ ওপৰত আছোঁ এতিয়া তলত এখন টাউন আছে কি টাউন হয় এখন নাজানো আমি আচলতে এখন কি টাউন হয় কিন্তু এখন পূৰা মানে ওপৰৰ পৰা দেখা পাইছে পাহাৰৰ ওপৰৰ পৰা ধুনীয়া এখন ডাঙৰ টাউন আছে তলত আৰু এতিয়া আমি অলপ ঘূৰা ফুৰা কৰিলোঁ আৰু 12টা বাজি গ'ল সেইকাৰণে আমি যাওঁ আকৌ তাত যদি সোমাবলৈ দিয়ে নে নিদিয়ে চাওঁগৈ আৰু যদি দিয়ে যাম আৰু যদি বোলে কয় যে 1-2টা বাজি যাওঁ মিনিষ্টাৰৰ কথা কোনো ঠিক নাই চ' তেতিয়াহ'লে আমি বাহিৰতে সেৱা কৰি পেলাই যামগৈ আৰু তাকে তই ভাবিছোঁ গৈ চাওঁ দিয়ে নে নিদিয়ে আজি আমি মালিনী থান আহিছিলোঁ দেউতাক দেখাবলৈ আপোনালোকেতো আগৰ ব্লগত দেখিলেই কিন্তু মই সিদিনাখন চাগে মোৰ সৌভাগ্য বুলি ক'ম যে ইমান ধুনীয়াকৈ ব্লগটো বনাব পাৰিলোঁ পুৰোহিতকো তেওঁ থানৰ বিষয়ে যিখিনি কথা ক'লে মানে সঁচাকৈ কাৰণ যথেষ্ট আজি মানুহ আছে ইয়াত যথেষ্ট ভিৰ আৰু ভিৰৰ মাজত মই ইমানখিনি কৰিব নোৱাৰিলোঁহেঁতেন আটাইতকৈ দুখৰ কথা কি জানেনে আমি মন্দিৰ দৰ্শন কৰিবই নোৱাৰিলোঁ কাৰণ মিনিষ্টাৰ আহিছে কিৰেণ ৰিজিজু অহাৰ কাৰণে কোনো ভক্তক সোমাবলৈ নিদিলে 10-9টামান বজাৰ পৰা যিখিনি মানুহ গৈছে কাকো সোমাব দিয়া নাই আমি 11টা বজাৰ পিছত 11:20 মানত পাইছিলোঁ আৰু আমাক তেতিয়াৰ পৰাই ক'লে যে আপোনালোকে সোমাব নোৱাৰিব আপোনালোকে 12টা বজাৰ পিছত আহক 12টা এতিয়া বাজিলে 2:20 আমি ওলাই গুচি আহিলোঁ মন্দিৰৰ পৰা দূৰৰ পৰাই সেৱা এটা কৰি দেউতাই আমিতো আগতে দেখিছোঁ দেউতাই নেদেখিলে সেইকাৰণে অলপ বেয়া লাগিছে আৰু শৰাই ঘৰৰ পৰা দিম বুলি চাকি জ্বলাম বুলি চব ঠিক ঠাক কৰি আহিলোঁ কিন্তু সেয়া মিনিষ্টাৰৰ বাহাদুৰি মিনিষ্টাৰ আহিব সেইকাৰণে সাধাৰণ মানুহখিনিয়ে চাফাৰ কৰি থাকক তেওঁলোকক ভোট দি আমি জিকাওঁ আৰু আমি চাফাৰ কৰোঁ এইটো বস্তু নহয় আচলতে মেটেল ডিটেক্টৰ আছে এটা হাতৰ তেওঁলোকৰ মই দেখিলোঁ গৈ পেলাই যে মেটেল ডিটেক্টৰ আছে ইয়াতেতো কোনো চুটকেছ লৈ এয়াৰপৰ্টৰ নিচিনাটো নহয় যে কোনোবা ইয়াতে চুটকেছ ডাঙৰ বেগ লৈ সোমাব ইয়াতে খালি অকল প্ৰসাদৰ বস্তুখিনি লৈ পেলাই মানুহে সোমাব
বাস সেইখিনি চেক কৰিলে হৈ গ'ল আৰু যদি ফোনটো নিয়াটো আপত্তি থাকে ফোনটো তেওঁলোকে নিজৰ ওচৰত ৰাখি দিলে মন্দিৰ দৰ্শন কৰিলে গুচি আহিলে সেইটোতো কৰিব পাৰে এটলিষ্ট কিন্তু নহয় মেটেল ডিটেক্টৰ থাকোঁতেও তেওঁলোকে নাই দিয়ে কোনো মানুহ সোমাবলৈ এটলিষ্ট 3-4 জন কিন্তু লাইন পাতি পেলাই সোমাবলৈ দিব পাৰে নাই মানে সেইবোৰ নাই যেতিয়া তেওঁ মিনিষ্টাৰ মন গৈছে 12টা বজাত অহা কথা 12টা বজাত অহা কথা আৰু তেওঁ আহিছে এয়া 1:30 বজাত কিমান ৰৈ আমি এতিয়া ফাইনেলি ওলাই আহিলো সেইকাৰণে বেয়া লাগে আৰু এইবিলাক অলপ চাব লাগে আজিকালি ইমান আধুনিক যুগত কিমান সুবিধা আছে আৰু দশমত মেটেল ডিটেক্টৰটো থাকোঁতেই তেওঁলোকে ডিটেক্ট কৰিব পাৰে লেডি পুলিচ আছে তাতে জেন্টছৰ কাৰণে তেওঁলোক আছে জাষ্ট যেনেকৈ চিকিউৰিটি চেক কৰে এয়াৰপৰ্টত তেনেকৈ চেক কৰিলেও হৈ গ'ল সেয়া আৰু গুচি আহিলোঁ আৰু কিন্তু ভগৱানেতো বুজিছে মনত কিবা এটা আশা কৰি গৈছিলোঁ মানে দৰ্শন কৰিম বুলি এতিয়া ৰাস্তাত যাওঁ প্ৰসাদখিনি কিবা মন্দিৰত পাৰিলে দি দিম আৰু তেনেহ'লে এইবিলাকক আকৌ লগ পাই আছোঁ মনটোতো বেয়া লাগিলে আপোনালোকক দেখাই আছোঁ থান আজি কি হ'ল কথাটো বহুত বেয়া লাগিলে মনটো ওলাই গ'লোঁ প্ৰথমতে চিলাপথাৰত আৰু মোৰ হাজবেণ্ডৰ এটা ফোন আহিলে আৰু ফোনটো কৰি থাকোঁতে মনটো হঠাৎ চেঞ্জ হৈ গ'ল হঠাৎ চাইৰেনৰ শব্দ শুনিলোঁ আৰু হাজবেণ্ডে ক'লে মিনিষ্টাৰ গ'ল চ' ব'লা যাওঁ ইমান দূৰ আহিছোঁ যেতিয়া তেতিয়াও মনটোত বেয়া পাব গুচি যাওঁ বোল ঠিক আছে তোমাৰ কথা ব'লা তেনেহ'লে আকৌ আহি গ'লোঁ আৰু মন্দিৰ ইমান ধুনীয়াকৈ দৰ্শন কৰিলোঁ আৰু দেউতা প্ৰথম ঘূৰি যাওঁতে মনটো বেয়া লাগিছিলে হয় নাই প্ৰথমতে আহি মানে খুব বেয়া লাগিছিলে আৰু ইয়াত এই কোনোবা এজন মিনিষ্টাৰ ৰিজু বোলা এজন আহিব বোলে আমাক কমচে কম 3 ঘণ্টা ইয়াত ৰৈ থাকিলোঁ তাৰপিছত আৰু ঘৰলৈ যাওঁ বুলি গ'লোঁগৈ কিন্তু তাৰপিছতে আমাৰ জোঁৱাইয়ে ক'লে যে আহিলোঁ যেতিয়া এবাৰ গৈ আহে নেকি বোলো খুব ভাল কথা গৈ আহিলে মনটো ভাল লাগিব আকৌ আহিলোঁ আহি পেলাই এতিয়া সাক্ষাৎকাৰ কৰি এতিয়া মনটো ফূৰ্তি আৰু এতিয়া ভাল লাগিছে ধৈৰ্য পৰীক্ষা হোৱা নিচিনা হ'ল আজি ইমান দেৰি ৰ'লোঁ আৰু আজি খুব ভাল লাগিলে আহি পেলাই দেউতাই দেখিলে নমো কৰি আহা যোৱা নমো কৰা আৰু কি কিবা দুৰ্গা মাক কৈ দিয়া কি ক'বা অঁ হৈ গ'ল আকৌ আহিম বুলি ক'লা নাই পুৰা নমো কৰি আছে হ'লে কি ভাবিলা এইটো কি লাইট ৰাখ ডিস্কো লাইট আমাৰ ডিস্কো লাইট জ্বলিছে এইটো কি খেলিছিলা তুমি কি খেলো আজি দেউতাৰ বাৰ্টাৰ চিষ্টেম কৰা হৈছে পিজ্জাৰ বিনিময় দেউতাক দিয়া হৈছে ডিব্ৰুগড়ৰ পৰা ভাইটিয়ে পিজ্জা আনিছে আজি ৰাখি বোলে ৰাখি বন্ধন আমি আগৰ পৰা ৰাখি নাপালে নাপালে নাজানে পাহৰি থাকিলে আজি ৰাখি বন্ধন বুলি পাহৰি লাগিব বাই বাই মই ৰাখি নামানিলে কি হ'ব সদায় ভাবিয়ে থাকিব বাই 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 Bye bye. Bye bye. Babu. Bye. Bye. Don't go. Bye. Bye. আৰু দেউতাক নিলেহি মাহঁতে আহি পেলাই মাহঁতে ভাইটি বাই বৰি আৰু মায়ে চাহ এটা লৈ আহিছিলে তাৰপিছত কৈছে বোলে আজি ৰাখি বন্ধন মই নাজানোৱেই সৰুৰ পৰা বান্ধিয়ে পোৱা নাই ৰাখি ক'ত বাকী বন্ধন আৰু য'তেই যাওঁ ভাইটিৰ কাৰণে চবতে ভাবোঁ ঘৰতো ভাবোঁ মন্দিৰতো ভাবোঁ চবতে ভাবিয়ে থাকোঁ ভাইটিৰ কাৰণে চ' আজি স্পেচিয়েল ডে' হয় কিন্তু মোৰ কাৰণেতো সদায় তাৰ কথা ভাবিয়ে থাকোঁ সদায় ভালে থাকক কুশলে থাকক সেইটোৱে কামনা আৰু মায়ে কিন্তু ৰাখি বন্ধন বুলি চব লৈ আহিছে চিঙৰা টিঙৰা ভাই বোৰে ভাবিছে চাগে তই ৰাখি কিয় বন্ধা নাই আজি ৰাখি নাবান্ধা নেকি বোলে মোক সুধিছে নাই ৰাখি নাবান্ধা নেকি সৰুৰ পৰা নাই এইটো চিষ্টেম আমাৰ সেয়া তেনেহ'লে আজি যাওঁ ৰাখ ৰাখ মামাই কি দিলে সেইটো কৈ দিয়া মামাই কি দিলে তোমাক মামাই কি দিলে সেইটো কৈ দিয়া আৰে মামাই আৰু কি দিলে পিজ্জা দিলে ডিব্ৰুগড়ৰ পিজ্জা অনা নাই
Wow, pizza dile, pastry dile. Wow. Thank you kala nai. Rak hui thekile hetu. Ei tu rak. Dekhai. Mon to bahut beha tar. Coca gol ge man bhal pai Coca kok. Ar age duijon Coca ke biar bhal pai. Aita kijonir logot iman kotha nai. Kintu duijon Coca birar favorite hoy. Aru ekarne mon to beha Coca gol karne. Aru amaro Dibrugarh joa nohole aji dintu olop kam asile. Next week ma tar pisor Victor ko jam sage. Aru গোটেই উইকটোত কি কৰিলে এটা ব্লগতে দেখাই দিলো এবাৰ ব্লগ কৰা নহলে অলপ ব্যস্ত হৈ আছিল নাই মাইনা কি খাইছা আইসক্রিম আজি ৰাগবিনী ঢেৰ ঘুষ পাইছে ন এটো কোনে দিলে এটো বাম্মাই দিলে ৰক্ষা বন্ধনৰ কাৰণে ও ৰক্ষা বন্ধনৰ গিফট দিছে বা সাউসন কি দিছে এটো ওয়াও পিজ্জা ওয়াও অসম কি পিজ্জা এটো কিমান ডাঙৰ পিজ্জা বিগ সাইজ মোক দিবা এফালে চোৱা দিবা আৰু এটা লগতে কি দিছে পিজ্জা আৰু কাপকেক এইটো প্ৰডাকশ্যন মামে দিছে ন ৰাগমাইনা আৰু থ্যাংক ইউ কৈ দিবা মামা আৰু প্ৰডাকশ্যন মামে থ্যাংক ইউ মামা প্ৰডাকশ্যন মামে